কিমান ভাল পাইছে কিবানে অঁ মই তোমাক ভাল পাইছিলোঁ কেতিয়াও কওঁ আৰু নম্বৰলৈকে পাই দিছোঁ মাত্ৰ তুমি মোক পাহৰি নাযাবা আই লাভ ইউ ফৰ এভাৰ বেবি এতিয়া যাওঁ ব'লা ৰ'বা তোমাৰ কাৰণে মই এটা গিফ্ট আছে গিফ্ট কি গিফ্ট ফাৰ্ষ্ট তুমি চকু বন্ধ কৰা চকু চকু আৰু কিয় মুদিব লাগে মই কৈছোঁ নহয় চকু বন্ধ কৰা অ'কে বাবা অ'কে মুদিছোঁ বাৰু বদমাছ ৰ'বা ক'বই নাই আজিকালি ছোৱালী তুলি পতালে নেকি আছেচোন এটা বিমল নহয়নে অঁ হয়তো এইটো বিমলচোন বলচোন লগ কৰোঁ হয় বিমল ৰবিচোন অ' তহঁত কি হ'ল কিয় মাতিছ কিয় তোক এনেই মাতিব নোৱাৰি নেকি দেখিছোঁ তোক মাতিলে এতিয়া পইচা দিবই লাগিব নাই মানে মোৰ এটা আৰ্জেণ্ট কাম আছে সেইকাৰণে মই ল'ৰালৈকে আহিছোঁ যা যা গাৰ্লফ্ৰেণ্ড পাইছতো যা নতুন গাৰ্লফ্ৰেণ্ড নতুন এনজয় তোৰে ভাল যা যা চিন্তু কথা ভালদৰে কবি নহ'লে পাহৰি যাম তহঁত যে মোৰ বন্ধু যা যা এদিন পস্তাবি বল কিন্তু ঘৰলৈ যাওঁ বাবা যাওঁ বোলা বৰ ভোক লাগিছে ৰ'বাচোন অকণমান অ' তোমালোকে ইয়াতে যাওঁ ব'লা কি হ'ল মোৰ ওপৰত কিবা খং উঠি আছে নেকি তোমাক আকৌ কিয় তেতিয়াহ'লে কি হ'ল আহোঁতে মোৰ ফ্ৰেণ্ডকেইজনক লগ পাইছিলোঁ সিহঁতে চাগে মোক বেয়া পাব বা বোলা দেৰি হৈছে চিন্তু ৰবিচোন আমি ৰ'ব নোৱাৰোঁ আমাৰ কাম আছে অ'কে যা যা ঐ কি হ'ল যাওঁ মই জানো তহঁতে আহিবি সেইকাৰণে মই এই বুদ্ধিটো সাজিছোঁ ব'ল চিন্তু ৰবিচোন কি হ'ল তহঁতৰ অবিহনে মই থাকিব নোৱাৰোঁ চিন্তু ৰাতিপুৱা তোক মই বৰ বেয়াকৈ ক'লোঁ মই জানো তহঁতে মোক এৰি থাকিব নোৱাৰা সৰুৰে পৰা আমি একেলগে ডাঙৰ দীঘল হৈছোঁ আৰু একেখন কাঁহীতে একেলগে খাইছিলোঁ চিন্তু তই মোক মাফ কৰি দিয় অৰূপ তই মোক মাফ কৰি দিয় আমি তোক মাফ কৰিব নোৱাৰিম আমি তোক আজি বিমল যাবগৈ গুৱাহাটীত কাম এটা পাইছে যাবই নেকি যাওঁ দেই কিবা কাম এটা পাইছোঁ পিছে গুৱাহাটীলৈকে আমাক নপঢ়িবি আৰু ধেৎ পাগল হৈছে নেকি তহঁতক মই পাহৰিব পাৰোঁ নেকি एक दुआ मांगी है मैंने भी खुदा से कि खुदा करे तुझे मेरी दीद न हो तू भी तरसे তুমি যোৱাগৈ নেকি যাবতো লাগিব নহ'লে বিয়াৰ পিছত খুৱাম কেনেকৈ 20,000 মান দিব লাভ ইউ এই আমাৰ বোলে লাগিছোঁ হ'ব নেকি তোৰ দেৰি হ'ব এতিয়া কিন্তু চন্দ্ৰিয়াক চাবি চাই আছোঁ যা তই যা মই এতিয়া যাওঁ মই চাচোন হয়তো বিমল অঁ এই গুৱাহাটীৰ পৰা আহিলেচোন বচোন বল
পৰিৱৰ্তনে হোৱা নাই। আৰে বিমল ভাই ভাই এবছৰ মূৰত আজি এনেকে যে খবৰ নিদিয়াকৈ আহিলি যে আৰে তহঁতক ছাৰপ্ৰাইজ দিম বুলি আহিছে এনেকৈ। বাৰু কচোন চন্দ্ৰিকাৰ খবৰ কেনেকুৱা? চন্দ্ৰিকা ক'ত এতিয়া? ক'ত আছে তাই? বল তই প্ৰথম ফ্ৰেছ হৈ ল নাই কচোন কচোন এতিয়া কচোন। তোক গধূলি ফ্ৰেছ হৈ ল'বি ফ্ৰেছ হৈ ল'ব লাগে। বলচোন বল 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 কি হ'ল ইমান সময় যে নাহিল? ইমান সময় যে ৰৈ আছোঁ কেতিয়া আহিল? ঐ তই ইয়াত তোক ঘৰত বিচাৰি বিচাৰি আহিলোঁ। এটা কল কৰিবতো লাগে। তহঁতক আধা ঘণ্টা সময় ৰ'লোঁ, ইমান সময় ৰ'ব লাগেনে? আমি কি জানো তই যে 4 বজাতে আহি ইয়াতে হাজিৰ হবি। সেইবোৰ বাদ দে, চন্দ্ৰিকাৰ কথা কওঁ। কি হ'ল মোৰ চন্দ্ৰিকাৰ? চন্দ্ৰিকা তোৰ চন্দ্ৰিকা এটা চন্দ্ৰিকা তোৰ হৈ থকা নাই। চন্দ্ৰিকা এতিয়া আনৰ পত্নী। যাক তই নিজতকৈ বেছি ভাল পাইছিলে তাই আজি আঁতৰি গুচি গ'লোঁ। অসম্ভৱ, এনেকুৱা হ'ব নোৱাৰে। মোক তাই কেতিয়াও বেলেগৰ লগত বিয়া হ'ব নোৱাৰে। তেনেকুৱাই হয়। তহঁতে কি কৰিছিলি? আমি বাধা দিছিলোঁ, কিন্তু কি হ'ব? ৰূপ তোমালোকে ইয়াতে আছা? কি কৰিম, বিমলো নাই, আমি দুয়ো ইয়াতে বহি সুখ দুখৰ কথা পাতি থাকোঁ আৰু। এইজন কোন? এইজন মোৰ হ'ব লগা আছে। আমি কি পাগল হৈছে নেকি? মই পাগল হোৱা নাই, সেইবাবেতো তোমালোকক বিয়াৰ ইনভিটেশ্যন কাৰ্ড দিবলৈ আহিছোঁ। ছমাহ নহওঁতে তুমি পাহৰি যোৱা নাই, কিন্তু তাৰ অকাত কি? মাহত 20,000 টকা চেলাৰী। আৰু মোৰ বিভাগক চোৱা, এজন ইনস্পেক্টৰ, তেওঁ মাহত 80,000 টকা চেলাৰী। মানিব লাগিব দেই, কেইটামান টকাৰ লোভত তুমি 6 বছৰ ধৰি ভাল পাই থকা এজন প্ৰেমিকক এৰি দিলা। শুনি ভাল লাগিল। যি কি নহওক, আমি এতিয়া যাম। এদিন পস্তাবা, এতিয়া যোৱা। দে বল, আমি যাব। তই নাকান্দিবি, তই তাইতকৈ ভাল ছোৱালী পাবি। বল যাওঁ এতিয়া, বহু গধূলি হ'ব এতিয়া। বল 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 বল। বিবেক, তুমি যে ক'ত যাব ওলালা যে? তোমালোকৰ থাকিব লাগে। তোমালোকৰ থাকিলে মোৰ কি মিলিব? নহয় মানে আমাৰ বিয়া হোৱা 5 মাহ হ'ল। আমাৰ ভৱিষ্যতৰ কথা কি ভাবিছা? আহিবলৈ মই কি আছে, তোমাৰ দেখো আছে আহিবলৈ তোমাৰ প্ৰেমিক বিমল আছেচোন। তুমি কি কৈছা এইবোৰ? মই তোমাৰ কাৰণে ত্যাগ কৰি আহিছোঁ, আৰু তুমি? মোৰ কাৰণে ত্যাগ কৰিছা যে, মোৰ সম্পত্তিৰ কাৰণে ত্যাগ কৰিছা, এইবোৰ চব জনা আছে। মোৰ ত্যাগক আজি তুমি টকাৰ লগত তুলনা কৰিলা। আৰু নক'বা প্লিজ, মই এতিয়া যাওঁ। যোৱা গৈ, আৰু ছোৱালীবোৰৰ লগত এনজয় কৰা গৈ। চন্দ্ৰিকা! আপুনি? মই বিমলৰ ৱাইফ। কি বিমলে বিয়া পাতিলে? মানে মই তাৰ ফ্ৰেণ্ড হওঁ, সিচোন মোক বিয়াত নামাতিলে। আপোনাৰ চাগে কণ্টেক্ট নম্বৰ নাপালে। আহক ভিতৰত বহকহি। নাই এতিয়া নবহো, পিছত কেতিয়াবা আহিলে বহিম। মোৰ এটা জৰুৰী কাম আছে। আহিব সময় পালে। ঠিক আছে এতিয়া। চন্দ্ৰিকা তুমি? তোমালোক ক'ৰ পৰা আহিলা? তুমি কান্দিছা? মোৰ সঁচাকৈ ডাঙৰ ভুল হৈ গ'ল। মই টকা দেখি বিমলৰ সঁচা প্ৰেমক পাহৰি পেলাইছিলোঁ। মোৰ আজিহে অনুভৱ হ'লো, টকা পইচাৰে যে প্ৰেম জুখিব নোৱাৰি। এতিয়া অনুভৱ কৰিলে কি হ'ব? এইটো কাম আগতে কৰিব লাগিছিল।
আৰু তোমাৰ ইন্সপেক্টৰ বিবেক বৰুৱা ক'ত গ'ল এতিয়া আছে প্লিজ সেইবোৰ কথা আৰু নক'বা তেওঁ এজন স্বামী নামত কল তুমি তাৰ টকাৰ ওপৰত মালিক হ'ব নোৱাৰে মোৰ আজিহে অনুভৱ হৈছে এজন ভাল স্বামী পাবলৈ হ'লে টকা পইচা নহয় এখন হৃদয় চাহে বিয়াত বহিব লাগে অজুবাত বহুত দেৰি হ'ল মোৰ দেৰি হ'লেও এই সমাজখনে এটা কথা শিকক যে সঁচা ভাল পোৱাক অপমান কৰিলে এদিন নিজেও কষ্ট পাব লগা হয় মোৰ দেৰি আজি এই ভিডিঅ'টো আমি আপলোড দিলোঁ আপোনালোকৰ আগত কেনে লাগে জনাব আমাক কমেণ্ট বক্সত জনাব আৰু এইটো নতুন চেনেল ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বটনটো ক্লিক কৰিব নাপাহৰিব লাইক দিছ ভিডিঅ' কমেণ্ট দিছ ভিডিঅ' শ্বেয়াৰ দিছ